Hey guys, welcome to my second channel, Rocky X Vlog. So guys, আজি মই গান্ধী মণ্ডপত যাই আছো। ক'ত যাই আছা? গান্ধী মণ্ডপত যাই আছো। গান্ধী মণ্ডপত আহিছো বাৰু এইটো ৰাস্তা হয়, কিন্তু আহিছো অহাৰ পিছত এতিয়া ওপৰত যাই আছো। ওপৰৰ ফালে যাই কিনে চাওঁ কেনেকৈ কি হয়, চব দেখাই আছো আপোনাৰ লগত। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপুনি যাই উঠি লওক, তাৰপিছত কম আপোনালোকক ন। বাকী কি কোৱা? ঠিক আছে। বলক ইফালে যাই আছো, কিমান ধুনীয়া নাই আপোনালোকে তো চাই লওক। এতিয়া বতাহ বেছি লাগি আছে ন, সেইকাৰণে বুজি নাপাব। লাহে যাই আছো। আমার মিটার সেটা নাই, আমার মিটার সেটা সব বেয়া, কিন্তু পুলিশে ধরলে না পাবো পুরো ফাটি মানে নাই। ভালো চলে ভাই, বেশি দূর নাই, এটা আমি পাবে আরো কমপ্লিট রাস্তা হয়। তারপরে এইটো চাওক, এইটো পালো আৰু এইটো ওপৰতে দেখা পাই আছো। আমার ভাইকে কি পিকআপ লগাইছে ভালে আছে। আশা কৰো মোবাইল আজি ভালে আছে। আজি মই গান্ধী মণ্ডপলৈ আহিছোঁ, কাৰণ আজি তাৰমানে মই মানে এতিয়া ভিতৰত নোসোমাওঁ। মানে আপোনালোকক মই মানে এতিয়াই মানে ফেচ টু ফেচ মই মানে দেখাই আছোঁ, কাৰণ আজি ভিতৰত সোমাব ইচ্ছা নাই। এদিন টাইম ল'ব আৰু ভালকৈ আহি কিনে তেতিয়া আপোনালোকক মই ভিডিঅ'খিনি দেখি আপোনাৰ চেনেলৰ ভিডিঅ' মই আপোনাক দেখাম দিয়ক। তে বলক আমি এতিয়া গুচি যাওঁ। গাইজ, এতিয়া আমি গান্ধী মণ্ডপৰ গেটৰ সন্মুখৰ পৰা ব্ৰেক মাৰি কিবা কৈ আছো ৰ'বা। এই আমাৰ মোৰ হেৰি কি কয়, কি বুলি কোৱা, গান্ধী মণ্ডপ। গান্ধী মণ্ডপৰ গেটৰ সন্মুখৰ পৰা ঘূৰি আহিলোঁ, কাৰণ আজি সোমাব নিদিয়ে। আজি কি বাৰ হয়? আজি কি বাৰ? বুধবাৰ নে? আজি বুধবাৰ হয়। এই বুধবাৰ হয়। চ' গাইজ, আপোনালোকে কমেণ্ট কৰি কওক আজি কি বাৰ হয়। নাজানো আমি, কিন্তু গেটৰ সন্মুখৰ পৰা ঘূৰি আহিলোঁ, সোমাব দিয়া নাই। এতিয়া আৰু ৰিটাৰ্ণ যাই আছোঁ। এইটো গাড়ী ষ্টাৰ্ট হোৱা নাই, তথাপি এনেই গুচি যায়। ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিয়ক। ইয়াৰ পৰা অল গুৱাহাটী চিটি দেখা পাব। অল গুৱাহাটী চিটি দেখা পাব।